মেৰী খ্ৰীষ্টমাছ সকলোকে। আমি অকণমান ওলাই আহিছোঁ চাৰ্চত, এতিয়া গৈ আছোঁ। বহুত ভিৰ হৈছে এইবাৰ, যোৱাবাৰতো হোৱাই নাছিলে বাৰু, এইবাৰ বহুত ভিৰ হৈছে। গৈ আছোঁ। সেইবোৰ পুতলা ধুনীয়া ধুনীয়া। এই ধুনু বহুত উৎপাত কৰি আছিলে। এয়া আমি আহি পাই গ'লোঁ। ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে? বিৰাট ভাল লাগিছে। 2 বছৰমান হ'ল অহাই নাই, এইবাৰহে আহিছোঁ। এতিয়া অকণমান ধুনু ডাঙৰ হৈছে, সেইটো কাৰণে আহিব পাৰিছোঁ। বহুত ধুনীয়া লাগিছে। মানুহ কিন্তু বহুত ভিৰ হৈছে। যেনে তেনে অকণমান ভিডিঅ' কৰিলোঁ আৰু ইমান মানুহ হৈছে, ভিৰ হৈছে বিৰাট। কেনেকুৱা যে লাগিছে আৰু, কেমেৰাটোও বেয়া হৈছে। এতিয়া ভিতৰত সোমালোঁ। বহুত ধুনীয়াকৈ সজাইছে। ধুনুৱে মানে বিৰাট ভাল পাইছে আৰু, তাইক এনেকৈ উলিয়াই অনাই নাই যে, তাই সেইকাৰণে বিৰাট ভাল পাইছে। একেবাৰে এইজনী বহি আছে, চাই আছে তাই মানে কি হৈছে, মানে বহুত ভাল পাইছে আৰু। ইমান মানুহ তাই দেখাই নাই। যেনে উৎপাত কৰি আছে পুৰা। এইফালে চোৱা। আকৌ এবাৰ দেখাই দিছোঁ সকলোকে। আৰু মই বহুত দিন ভিডিঅ' বনোৱাই নাই, আজি বনালোঁ আৰু। এতিয়া আমি আহি গ'লোঁ, এইটো গণেশ ঘাট। ইমান ধুনীয়াকৈ সজাইছে গণেশ ঘাটৰ তোৰণ এখন। এতিয়া ঘৰলৈ যাম আৰু। অকণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা ৰাখিলোঁ ভাল পাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। এতিয়া বাৰু মই মাজে মাজে বনাই থাকিম ভিডিঅ'। এতিয়া আমি গৈ আছোঁ ঘৰ, যেনে তেনে বনালোঁ।